বুন্দাত ৰেলৱে ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজৰ দাবী। বুন্দাৰ চপাইডং ৰোড ৰাজগড়স্থিত ২ নং ৰেল গেটত বিপদসংকুল যাতায়াতৰ বাবে বহুতো সমস্যা সৃষ্টি কৰিছে। কোন কেতিয়া তীব্ৰ বেগেৰে অহা ৰেলৰ খুন্দাত দুৰ্ঘটনাৰ সন্মুখীন হৈ ক'ব নোৱাৰি। পূৰ্বতেও বহু লোক দুৰ্ঘটনাত পতিত হৈছিল। গতিকে এই বিপদজনক ৰেল গেটত অতি শীঘ্ৰে ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ সমাজকৰ্মী কাৰ্তিক ডেকাকে আদি কৰি বহুকেইজন সচেতন ব্যক্তিয়ে। উল্লেখযোগ্য যে জনবসতিপূৰ্ণ অঞ্চলটোৰ বহু ব্যৱসায়ী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, চৰকাৰী বেচৰকাৰী কৰ্মচাৰী, যাতায়াত পৰিবহণ, ৰিক্সা চালক, ঠেলা চালক ইত্যাদিৰ বাবে বিপদসংজনক ৰেলগেটত ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ উত্তৰ পূব সীমান্তৰ ৰেলৱে বিভাগে গুৰুত্ব আৰোপ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান কৰা দেখা গৈছে। পৰিস্মিতা বৰাৰ ৰিপৰ্ট। বুন্দাত ৰেলৱে ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজৰ দাবী। বুন্দাৰ চপাইডং ৰোড ৰাজগড়স্থিত ২ নং ৰেল গেটত বিপদসংকুল যাতায়াতৰ বাবে বহুতো সমস্যা সৃষ্টি কৰিছে। কোন কেতিয়া তীব্ৰ বেগেৰে অহা ৰেলৰ খুন্দাত দুৰ্ঘটনাৰ সন্মুখীন হৈ ক'ব নোৱাৰি। পূৰ্বতেও বহু লোক দুৰ্ঘটনাত পতিত হৈছিল। গতিকে এই বিপদজনক ৰেল গেটত অতি শীঘ্ৰে ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ সমাজকৰ্মী কাৰ্তিক ডেকাকে আদি কৰি বহুকেইজন সচেতন ব্যক্তিয়ে। উল্লেখযোগ্য যে জনবসতিপূৰ্ণ অঞ্চলটোৰ বহু ব্যৱসায়ী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, চৰকাৰী বেচৰকাৰী কৰ্মচাৰী, যাতায়াত পৰিবহণ, ৰিক্সা চালক, ঠেলা চালক ইত্যাদিৰ বাবে বিপদসংজনক ৰেলগেটত ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ উত্তৰ পূব সীমান্তৰ ৰেলৱে বিভাগে গুৰুত্ব আৰোপ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান কৰা দেখা গৈছে। পৰিস্মিতা বৰাৰ ৰিপৰ্ট। বুন্দাত ৰেলৱে ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজৰ দাবী। বুন্দাৰ চপাইডং ৰোড ৰাজগড়স্থিত ২ নং ৰেল গেটত বিপদসংকুল যাতায়াতৰ বাবে বহুতো সমস্যা সৃষ্টি কৰিছে। কোন কেতিয়া তীব্ৰ বেগেৰে অহা ৰেলৰ খুন্দাত দুৰ্ঘটনাৰ সন্মুখীন হৈ ক'ব নোৱাৰি। পূৰ্বতেও বহু লোক দুৰ্ঘটনাত পতিত হৈছিল। গতিকে এই বিপদজনক ৰেল গেটত অতি শীঘ্ৰে ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ সমাজকৰ্মী কাৰ্তিক ডেকাকে আদি কৰি বহুকেইজন সচেতন ব্যক্তিয়ে। উল্লেখযোগ্য যে জনবসতিপূৰ্ণ অঞ্চলটোৰ বহু ব্যৱসায়ী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, চৰকাৰী বেচৰকাৰী কৰ্মচাৰী, যাতায়াত পৰিবহণ, ৰিক্সা চালক, ঠেলা চালক ইত্যাদিৰ বাবে বিপদসংজনক ৰেলগেটত ক্ৰছিং লাইনৰ ব্যৱস্থা কৰিবলৈ উত্তৰ পূব সীমান্তৰ ৰেলৱে বিভাগে গুৰুত্ব আৰোপ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান কৰা দেখা গৈছে। পৰিস্মিতা বৰাৰ ৰিপৰ্ট।